খাইছা তুই সিটো কথা কৈছা এইবিলাক পইচা কেতিয়াবাই খাই শেষ কৰি দিলম বাট ইউ আৰ এ ভেৰি ফাল্টু মেন মানুহক কাম কৰি দিম বুলি কৈ এনকে ঠগাবা নাপায় তোৰ পিয়ন হৈ কেনে মোৰ পিঠি চাল খেদাম নেকি ইমান বয়স হৈছে এতিয়াও তই এটা আপি পতাব পৰা নাই বিয়াখনো পাতিব পৰা নাই এই ডোন্ট ইনচাল্ট মি এতিয়াও মোৰ বেকত ট্ৰেফিক জামত গাড়ী লাইন লাগাৰ দৰে ছোৱালী লাইন লাগি আছে তেতিয়াহ'লে বিয়াখন কিয় পাতিব পৰা নাই আৰে নাপাতো এনজয় কৰি লওঁ হয় নেকি পিছে খাপলাৰ খুলখালিকে মাথাটো নামাৰা কিয়া 50 টকা দিবি কাম একদম ফিনিছ এই ইউ আৰ এ ভেৰি ভিখাৰী মেন ইউ তোক 50 টকা দিম মোক কামটো কৰি দিব পাৰবি নে নাই একদম ফিনিছ বুলি ধৰি ল'বি 50 টকা নাই 40 টকা আছে হলো ক'ৰ পৰা ওলালি তই মই জোৰ পাই ওলাইছো তই কিন্তু মোৰ কাম কৰি দিব লাগিব মই এতিয়া যাওঁ একদম কাম হৈ গেল তই ঘৰত যা ঘুমাই থাক পিছত খবৰ ল'বি 50 টকাতে ইমান ডাঙৰ কাম হয় নেকি আৰু দিব লাগ বুজা আজি ইনকামো হ'ল খৰিও হ'ল খিতিৰি উঠবা পালি ভাল আছিল এটা লৈ গেলো হয় অমিতা কি ফুল পানীৰ জেগাত ফুলৰ গাছ গজি গেলে এইটো দেখোন মেলোৱে কি হলে ইয়াৰ কেনকে দাউৰি মৰছি ৰ তাৰ কি প্ৰব্লেম সুধি আহোঁ ভাগ্য ভাল বাচিলো আজি য'তে ৰাতি হয় তাতে বোলে বাগৰ হয় আজি টেপেৰিয়ে লগ পালি মোক পুৰা গলটো ছিঙি দি কিনে একদম ভাইৰেল কৰি দিলা হয় মই ছাগলী চোৰ কৰা নাই তই তাৰ মানে ক'বাত ছাগাল চুৰ কৰি আছা নাই মই এটা সপোন দেখি আছিলং আই মিন স্লিপিং মানে তই বহি বহি সপোন দেখা পাই আছা তই ঢেকৰা কুকুৰৰ দৰে কিয় দাউৰি আছা তই এটা সঁচা কথা কৈছোন তই চিলনী চোৰৰ দৰে কাবাৰ চেইন এডাল টান মাৰি আনি ধৰ বুলি কোৱাৰ লগে লগে দাউৰি আহি তই ইয়াতে বহি থকা নাই তুমি কোনটো ফালৰ পৰা মোক চোৰ হেন লাগে তই কচোন মস্ত দীঘল ৰাছিয়ান ভাইক পৰা দিলে মোক খেদছে একদম মাথাটো ইমান ডাঙৰ সেইকাৰণে মই দাউৰছো আৰু ডেট ইজ মিন স্নেক সাপৰ ভৈতি তই এনকে দাউৰছা বাইদা মোৰ কামটো কি হলে তোৰ কিবা কাম কৰবাত মই ঠিকা লৈ থৈছো নেকি পাহাৰীয়া গেলং নহয় বিমলক পতাই দিয়া কামটো কিমান আগবাঢ়িছে কচোন ভালকে বহিল ইফালে দে বহিছো দে শুন এতিয়া বুজি পালি না বুঢ়া বুজি পালো পিছে কথাটো সঁচা কৈছে নে মিছা মেলৈ জন্ম হোৱাৰ পৰাই মিছা কথা কবাই পৰা নাই পুৰা গেৰেণ্টি আছে হয় নেকি এতিয়া 50 টকা এটা দিছো মোৰ দেৰি হৈছে যাওঁ আৰু পইচা চাওঁ ৰ আজি পইচা আছে নে নাই মাৰবি ৰহে আজি 50 টকা নাই 30 টকা আছে ইউ এণ্ড মি চেম ভিখাৰী মেন য়েছ পইচাটো তই কেনকে মুচি আছা চাল চামৰা গুচি যাব পইচা ইমান বেয়া জেগাত লওঁ পইচা আৰু অলপ দিবি একদম গোন্ধ ওলাই গৈছে হ'ব দে পিছে কালি লগ পাম আৰু অলপ পইচা দিবি দে আৰু পইচা যা মোৰ কামটো যদি হয় তোক এবাৰ 100 টকা দিম আৰু যদি কাম নহয় ডাবল 4 গুণ দিব লাগিব সুদে মূলে 4 গুণ না কাম হ'ব তই চিন্তাই নকৰবি মেলো এনে আছো নেকি মাৰি থৈ গেলাকে মাৰাক টোপনিয়ে মাৰি লওঁ দে কামটো হলি
আপুনি I am Bunda. How are you? মোৰ নাম হাৱাৰিও নহয় লভিতা Lobita? Wow! Beautiful name. পিছে তুমি খাপলাংকাৰ সৰু বোৱাৰীজনী নহয় জানো? হয় পিছে আপুনিনো কোন কলৈ দেখোন মাই নেম ইজ বন্দা এইখন গাঁৱত হাঁহ চৰে নিন্নি এন্দুৰ তেলভুক পঁইতাচৰে চবে চিনি পায় মোক পিছে আপোনাৰ নামটো গুণ্ডা বুলি কলি নে বুণ্ডা বুলি কলি মই বুজিয়ে নাপালো নহয় নট গুণ্ডা আই এম এ বন্দা পিছে খাপলাংকাই ঘৰত আছে নে আছে ঘৰত কিয় লাগেনো তেওঁক মোৰ লগত অলপ খাপলাংকাৰ ইম্পৰ্টেণ্ট কথা আছে আচ্ছা ৰহিলা ঘৰত আছে নে নাই আছে গোটেইবিলাকে আছে ঘৰত বলক চবকে একেলগে লগ পাব আহ বল আপুনি বহক মই ৰহিলাক মাতি দিছো অ'কে অ ৰহিলা ৰহিলা কি বাই চাচোন তোক লগ কৰিব কোন আহিছে হা তই য়েছ হাউ আৰ ইউ আই এম ফাইন কিন্তু তই আমাৰ ঘৰত আহিলি যে কি আহিলি তোক লগ কৰিব আহিলো তোৰ নিচিনা ধুনীয়া ছোৱালী এটা দেখাৰ পাছত মোৰ আহো আহো লাগি থাকে চ' টাইম পালো আহি গেল ঐ তোক যিমান আগতে এবাৰ সাৱধান কৰি দিছিলো তোৰ কি মনত নাই হা আৰু এই শুনচোন তোৰ এই চেহেৰাটো এবাৰ আইনাত যাই কেনে নিজে ভালকে চাই ল'বিচোন তই মোক ফেচ টু ফেচ এনেকৈ গলি মই দেখাত বয়া হ'ব পাৰো ধনৰ দুখীয়া নহয় মোৰ টকাৰ খাওঁতা নাই আয়া মামানি মেন হ'ব তোৰ টকাৰ লোভ দেখি কিনে মই পিছলি যোৱাপি নহয় আৰু তোৰ টকা তই ৰাখ তেৰি আংৰি গাল দেখা পাছা তোৰ ভিনেৰৰ লগত কথা পাতি ফিটিং কৰি লৈ যাম এই খাপলা কাকা বা ক'ত গেল অ খাপলা কাকা পিছফালে আছে নেকি ৰ খাপলা কাকা বিচাৰি যাওঁ এ কাকা তোৰ চকুত মাকৰা জাল পৰছি নেকি এই তই দেখা নাই মই মেল নে ফেমেল মই বুন্দাও নহয় খুন্দাও নহয় আই এম এ বুন্দা বাট ৰহিলাক দেখা পালি খাৱা হান পাওঁ আন্দা বুন্দা মানুহ নামো বুন্দা থাকে না আচ্ছা ৰচুৰ তইনো আমাৰ ৰহিলাৰ লগত কিনো ফুচুৰ পাজাৰ কথাবিলাক পাতি থাকা আৰু হে খাবলা কা তইনো এনেই চকুত তেল দি কিয় কান্দা ৰহিলাক বিয়া পাতপে হাজিৰ আছো মই মোৰ কনা নীলাজ মই নহয় নীলাজ তইহে কাক নীলাজ বুলি কৈছা ফাল্টু কথা নকবি আই মিন টু চে হবই বৰ গোটাই আই মিন টু চে ইংৰাজী মাৰি চেলাবা নালগে বুজিছা বাওনা হৈহে গ্ৰহ নক্ষত্ৰলৈ হাত মেলবা গৈছা কিবা মই ভুল কৈছো নেকি কাক দমৰা বুলি কৈছা কোনি বাওনা হৈ চন্দ্ৰক হাত মেল লৈ গেছো মোক চম্ভালি কথা কবি মোক ড্ৰেছ পাতি দেখি ফাল্টু মানুহ বুলি ভাবছে নেকি আই এম নট ফাল্টু মেন আই এম জেণ্টলমেন আণ্ডাৰষ্টেণ্ড তোৰ আণ্ডাৰৰ ষ্টেণ্ড হে যেতিয়া আঠুৱাৰ ষ্টেণ্ডেদি কোবাম তেতিয়া গম পাবি তই ফাল্টু নহয় যদি কি হে তই দেখোন গোটাই মাইকী মানুহৰ গেংটোকে মাথা মাৰছা হে তোক ডাঙৰ মাকাকো লাগে সৰু মাকাকো লাগে ৰহিলাকো লাগে ঐ বিমলাকো লাগে ঐ ডালিবুকো লাগে আৰু কাক নালগে বাছা তই দেখোন পিছে এটাও গোটাবা নৰি চেল খাই মৰছা হে সেইকাৰণে কৈছো মোৰ তাৰ পৰা ঔষধটো লওঁ এতিয়া মই কিবা ভুল কলো নেকি তই কৈছো মাৰো বুলিয়ে তোৰ ঔষধ তই নিজে এটা বেমাৰী আৰু বেলেগক ঔষধ দিবা আছে মোৰ এইটো পুৰণা বেমাৰ লগত আহিছি লগত যাব মই বেমাৰী হলেও মানুহক সেৱা কৰি কৰি ঘৰে ঘৰে ঘূৰি ফুৰো তোক মই এইকাৰণে এনেকুৱা এটা ঔষধ দিম বুলি কৈছো যিটো খুৱালি গোটাই পগলা হৈ জীয়াটোৰ পাছে পাছে দাউৰিব বিশেষকে ৰহিলা পিছে ৰহিলাক মই ঔষধটো কেনেকে খুৱাম ৰাম কেনেকে খুওৱা সেই পদ্ধতি মই কম নহয় তোক ইফালে মই তোক যি কলো কথাখিনি তই বুজি পালি নহয় এতিয়া এই ঔষধটো তই লও তোৰ যাকে ভাল লাগে তাকে খুৱাবি তাৰ পাছত ডাক্তৰৰ ৰিজাল্ট চাবি মই কাকো নোখোৱাও হাপলাঙৰো বটতেল ৰহিলাৰো তামাম লেবেল মই ৰহিলাকে খুৱাই দিম তাৰ মানে তোৰ ৰহিলাক বেচাই ভাল লাগে তামাম ভাল লাগে এইটো ঔষধ খোৱাৰ পিছত ৰহিলাই তোৰ পাছত শহাপহু দৌৰাই দি দাউৰিব নে কিবা ভুল কলো ভুল কোৱা নাই বাট মই খুৱালিতো ৰহিলাই নাখাব নহয় এতিয়া মই কাঠদাৰাই খুৱাম সেই তহঁত দেখাই শুনাই হে বৰ মানুহ লেকচাৰ গিলা খুব মাৰা এই পিলিঙাৰ দ্বাৰাই তই ঔষধটো খুৱাব লাগিব মই পিলিঙাৰ দ্বাৰাই কেনেকে খুৱামে ঔষধটো বেলতুং বুৰ্বক একো বুজি নাপাওঁ মই কৈছো শুন
যা বুজি পালি হে পুৰা পালো সেইমতে খুৱাই দিম ন এই কি হলে কি হলে এই ৰ এডাল লৈ পেলাই চাই দি আছো ৰ কি হৈছে দেচোন বুকখান দি কানেকশ্যনটো মৰা নেকি এই ভাল পাইছা যা লাহে লাহে যাবি পইচা পইচা আজি নাই পিছত দিম যা কেতিয়াবা লগ পালি দিম যা চাইকেলখন অকণমান ঠেলি দি দেও দে বা কি অচিন বেমাৰে তাৰ মানে আই মিন টু সে আপোনাৰ যদি মান সন্মান ডাষ্টবিনত ফেলাই দিবাৰ ইচ্ছা নাই তেতিয়াহ'লে অতি শীঘ্ৰেই ভাল ছোৱালী এটা চাই পিলিঙাৰ বিয়াখন পাতি দি এই লচোন ৰ তই আমাৰ ঘৰৰ কথা সকলো গম পাৱ নেকি এই কি গম পাৱাৰ কথা কয় অল ইণ্ডিয়াৰ ভাৰতবৰ্ষ আমেৰিকা চবেই জানে অকল খালি মিতিয়াই জানবেহি বাকী আছে তাকে বুদ্ধিত কি কলো মই একো ভাবিয়ে পোৱা নাই কি মোক কালে বুদ্ধিত ই মোৰ মান সন্মান গোটেই খোপা কালে খাৱা নহয় আৰু খাব গতিকে আধা খাওঁতেই তাৰ বেখান পাতি দি নহ'লে কোনোবাই দিনাই ৰহিলা নে মহিলা বোৱাৰীৰ ভাত খাব লাগব তাইক বোৱাৰী কৰি আনি তাই ইয়াতেৰে মই ভাত খাম ঐ ভাই দলকাল হলে পিলিঙাকে মই তেজ পুত্ৰ কৰিম মই জানাত হাপলাৰ ঘৰৰ চব মানুহে ৰহিলাক পিলিঙাৰ লগত বিয়া দিয়াৰ মাথা মাৰি আছে কিহৰ কাৰণে জানানে জানো মোৰ সম্পত্তি দেখি লোভ কৰিতে ৰাইট 100% ৰাইট বাইদে হয় তাড়াতাড়ি মোৰ কথাটো মন দি নহ'লে বিমলাকে বিয়া পাতি বোৱাৰী কৰি লৈ নাহাকিয়া এইটোচোন বুন্দা ৰ তাক অকণ লেবেল দি দিওঁ ৰ ঐ চালু নতুন ঘৰটোত টিঙত দেখনি কি চাই আছা ঐ আকাশত দেখনি চাও তৰা জোন বেলি সূৰ্য চব দেখা পাবি নতুন ঘৰটোত কি দেখবি টিং ফুটো আছে নেকি তই কি বুজি পাবি মই মানে ঠিকাৰ কাম এটা কৰি আছো তই নিজে চাচোন এই ঘৰটোত বাৰু ইমান দামী দামী টিং লগাব লাগেনে এনেকে হলে বাৰু মই লছত পৰি যাম নে নাই তই কচোন বাৰু এইগিলা বাদ দি লাভ লোচ বিচুৰ কথা তোৰ লগত মোৰ এটা ভেৰি ডিছকাছিং ৱাৰ্ড আছে কথা কিন্তু মই কওঁ তোক ভালকে গুৰুত্ব দি কি ডিছকাছিং ৱাৰ্ড আছে কচোন এই ৰহিলাক বোলে টেনটনে বোম্বেক লৈ যাব কিয় নিব তই জানানে জানো কিয় নিব আকৌ ৰহিলাক বম্বেলৈ লৈ যায় বলিউডৰ চিনেমাৰ হিৰোইন বনাব টেণ্টাডাল হিৰোইন বনাই দিব তাকে নি পেলাই বিক্ৰী কৰি দিব আৰু টেণ্টনক মই যিদিনাই পাম নহয় এটা চৰ মাৰিম তাৰ ঘিউ খিমেলিত তোলোৱা উৰৰ দি উৰি যাকবো কিন্তু ৰচোন নবুন্দা মই হলে এটা কথা বুজি পোৱা নাই ৰহিলাক বম্বেলৈ লৈ যাব টেণ্টনে কিন্তু তোৰ গা চেকচেকাইছে কিয় কি চেকচেকোৱাৰ কথা কয় ৰহিলাক মই বিয়া পাতিম আৰু তাক বম্বেক বেলেগৰ লগত কিয় লৈ যাবা দিমেই কি কলি ৰহিলাক বিয়া তই পাতিবি ডোন্ট ষ্টপ হাঁহি ননসেন্স অকে ঐ বুন্দা নিজৰ ফেচটো কেতিয়াবা আইনাত চাইছনে ৰহিলাক বিয়া পাত হা ইউ আৰ এ ইনচাল্ট মি তই মোক ঠাট্টা কৰিলি তাৰমানে হয় না ঠাট্টা কৰা নাই সঁচা কথা কৈছো চা বুন্দা ৰহিলাৰ দৰে ছোৱালী এজনী বিয়া পাতিবলৈ হলে তোৰ নিচিনা মানুহটো 7 বাৰ জন্ম ল'ব লাগিব কি ইয়েছ মানে হয় জয় বাবা বিশ্বকৰ্মা তুমিয়ে মোৰ ধৰ্ম এই ৰাতিপুৱাই এই গছবোৰত গোটটো ঠেং দাঙি মুঠি দিলা নহয় আগৰ চাকাটোত কাষ্টমাৰ পালিহে পাওঁ আৰু লমালমে কাষ্টমাৰ আহে যাতে কৃষ্ণ প্ৰভু নাৰায়ণ আহক খালী গাড়ী এই বৰষুণৰ বতৰত মইনা নুঠে মটৰত উঠিলে 20 নামিলে 40 আহক এ বাইদেউ আহক খালী গাড়ী আহক এই দাদা আহি যাওক খালী গাড়ী বহিলে 20 নামিলে 40 ঐ দাদা আহক আরে কি ভাবি আছে উঠিলে 20 নামিলে 40 আহি যাওক খালী গাড়ী গাড়ীত যাও নাযাও বেলেগ কথা ড্ৰাইভাৰটো কিন্তু একদম দিল খুশ ড্ৰাইভাৰ 20 টকা গেলেও যাক এনাই একবাৰ ঘূৰিম হাই বেবি বেবি
How are you? কোন বেবি কোৰ বেবি হে নহয় এই তোক মৰামতে মই বেবী বুলি মাতছো এ হ'ব তহঁতৰ দৰে ল'ৰাবোৰক চিনবা মোৰ বাকী নাই হা? পূজাত দেখলি দেৱী গাৰ্লফ্ৰেণ্ড হলে বেবী আৰু মোৰ নিচিনা ছোৱালী দেখলি কবি হেভি ঐ এক ঘুচা মাৰিম তোৰ থপৰা খহি পৰব হে? যা তা শব্দ মোৰ আগত ব্যৱহাৰ নকৰিবি Why angry? ইমান খং তোৰ ইছ বেটাৰ ইংলিছ পিছে ক'ত যাবি কচোন তই ঝুঁকি লৈ যা মই তাকেই যাম এই তই মোৰ লগত মুখৰ খুজতি মাৰবা আহিছা নেকি নে নো আই এম ৰিয়েলি কৈছো মোক অলপ কাউৰী ঘাটৰ ফালে লৈ যাওঁ তোক মই ডাবল পইচা দি দিম ন' জিপে ডাইৰেক্ট কেছ পে হয় নেকি অ। দেব দেই এই আগতে বহিলো দে এফালে যা হাই ক'ত দে পৰবা আহিছা অলপমান তই চেপি যা। মোৰ কপালে এনে নহয় এনে নহয় ঠাণ্ডা একো মোৰ দিন চিট। নাকালৈকে বহিলে এ, গৰম পিছফালে লাগে খালী আছে জানা নেকি দেখা নাপাওঁ কেনে ড্ৰাইভাৰ নিয়ে বাহ নুঠো আৰু এইটো মোৰ চিট ছোৱালীৰ চিট কাষ্টমাৰ হৰবি